সংসাৰ কাৰ্যৰ পূজাত বান্দৰ মূৰাহঁতকো পূজাত লগ ধৰিব মাতিছিলোঁ, আহে নাহে সিহঁতে চিঙিয়াই বস্তা নিম বুলি কৈছিল দেখোন। আমি ইয়াতে লুকাই থাকোঁ, সিহঁতে আমাৰ বিচাৰি ফুৰিব, তেতিয়া সিহঁতে ক'ব নোৱাৰিব আমি ইয়াতে থাকা বুলি। এহেঁতক চিনি আনেতো, এহেঁতে আমাৰ লাগি লাল লৈ অহা নাই, এই বেলেগ এটা পাৰ্টিক দিম। তহঁতে মোক হাতীৰ কথা কিয় কৈছা? মইতো কৈছিলোঁ চিঙিয়াৰ কথা। মই হাতীৰ কথা কোৱা নাই, হাতীৰ পিছত থাকাই বুঢ়া শিয়ালহঁতক কৈছোঁ। তই মোৰ লগকেইটা কিয় বুঢ়া শিয়াল বুলি কৈছা? তোৰ লাজ লগা নাই? সিহঁতে সোনকালে যায়, সেয়ে সিহঁতে আমালৈ একো নানে। কাহঁতক দেখা পাইছোঁ এইকেইটা। অলপমান ধৈৰ্য ধৰি বেগত মই কিবা অনাহান পাইছোঁ, অলপ টাইম ৰ'ম বাৰু, কিবা আনছি যেন আমাৰ বেগটো লৈ থাক তহঁতে ভালকৈ আগত। সিহঁতে যদি আনা নাই আকৌ আমি এই লাওখিনি আমিয়ে খাই পেলাই পেলো উঠিমি আৰু সিহঁতক নিদিওঁ। তহঁতে আমাৰ লাল দিবি এনেকা নেৰা যদি মই মাক কৈ দিম, তহঁতক চবকে আহি পেলাই মাৰিব, বাহিনী যি